গাইজ ৰশ্মি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় গম পাবই, যিহেতু মই থামনেইলখনত লগাই দিমেই ওপৰতে। তো আপোনালোকক কোনো চিক্ৰেট কৰি ৰাখিবলৈ কোনো প্ৰয়োজন নাই। তো মই আপোনালোকক জনাই দিছোঁ, যোৱাকালি আমাৰ ভাগিন বেটাৰ সুদিনাম আছিল। তো কালি তাৰ নিয়মখিনি ভকতৰ সৈতে কৰা হৈ গৈছে। তো আজি সিহঁতৰ ঘৰত মানে ডাঙৰকৈ এটা পাৰ্টি দিছে সকলোকে। তো আমি এতিয়া তালৈকে যাবলৈ ৰেডি হৈ আছোঁ। বেটা আৰু মোৰ মা আৰু দেউতা ৰাতিপুৱাই গ'ল, মানে 10টামান বজাতে। এতিয়া 1টা বাজি গ'ল। মই ঘৰৰ সকলোখিনি কাম কৰি মেলি মানে অলপ ৰেষ্ট ল'লোঁ, লৈ মেলি ধুনীয়াকৈ ৰেডি হ'লোঁ। ৰেডি হৈ এতিয়া মই ওলাই গৈ আছোঁ তালৈ যাবলৈ। তো এতিয়া মই হাজবেণ্ড আৰু মই যাম বুলি ভাবিছিলোঁ। এনেকুৱাতে ফোন আহিলে, মানে মোৰ জেঠাই বোৱাৰীও যাম বুলি ক'লে। তো সিহঁত আহি আছে, একেলগে আমি যাম। কেনেকৈ যাম মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাই থাকিম। তো আপোনালোকে অলপ স্কিপ নকৰিব, শেষলৈকে চাই যাব বুলি আশা থাকিলে। আৰু এটা কথা এইখিনিতে কওঁ, মই যোৱাকালিও কিছুমান ভিডিঅ' মই ৰাখিছোঁ। তো যোৱাকালিৰ ভিডিঅ' আৰু আজি মানে 2টা দিনৰ ভিডিঅ' মই আপোনালোকক এটা কৰি দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে অলপ স্কিপ নকৰিব, শেষলৈকে চাই যাব। আৰু এটা কথা, আপোনালোকে এইখিনি কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি যাব। লগতে আৰু মোৰ লগত থকা মৰমৰ বন্ধু বান্ধৱীসকলক কৈছোঁ, আপোনালোকে এটা কমেণ্ট কৰিব, কেনে পাইছে জনাই থাকিব, আৰু লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্টতে এয়া সোমাই আহি ভকত আৰু এনেকৈ ভকত সবে মানে গোঁসাই ঘৰত সকলোৱে নিজৰ নিজৰ কাম বনবোৰ কৰি আছে। এয়া মই অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত এতিয়া মই ভিতৰলৈ সোমাই যাম। এয়া দেখিছেনে, বেটা আগতীয়াকৈ আহিলে, যিহেতু ককা আইতাকৰ লগত সি সোনকালে আহিলে, মই পাছত আহিছোঁ। তাৰপিছত এয়া মই ভিতৰৰ পেণ্ডেলৰ পৰিৱেশটো দেখাইছোঁ। এয়া আগে আগে মোৰ ভণ্টি গৈ আছে, লগতে বেটা উৎপাত কৰি কৰি গৈ আছে। আহি আহি ভিতৰলৈ পালোহি। ভিতৰত এয়া সকলো আলহী অতিথি বহি আছে, লগতে নিজৰ পৰিয়ালৰ মানুহখিনিও বহি আছে। তাৰপিছত একেবাৰে ভিতৰলৈ গ'লোঁ। ডাইনিঙত মোৰ শহু দেউতাৰে জলপান খাই আছে, আৰু একেবাৰে ৰুমলৈ সোমাই গ'লোঁ, ভণ্টিৰ ৰুমলৈ। দেখিছে, আমাৰ বেটা উৎপাত কৰি আছে, আৰু ৰুমত কোনো নথকাৰ বাবে মই ওলাই আহিলোঁ। পাছফালে এয়া ৰাণীমায়ে মাছ ধুই আছে, যিহেতু আজি সুদিনামৰ মুখত ভোজ ভাতো খোৱা হ'ব। তো এয়া ভোজ ভাত বনাই আছে ভকতে, মই সেয়াও আপোনালোকক অলপমান দেখাই দিলোঁ। তাৰপিছত ভাবিলোঁ কিনো কৰোঁ, অলপ পাছফালে ফুৰি আহোঁগৈ। ভণ্টিহঁতৰ গাঁওখনৰ পাছফালে অলপ দূৰলৈ সোমাই গৈ মানে মিচিং সম্প্ৰদায়ৰ মানুহ আছে, কিন্তু তাহাঁতৰ পাছফালে মানে দুফাল ৰাস্তাটো বহুত দূৰৰ ভিতৰলৈকে মানে মানুহ কোনোৱেই নাই। ইফালেও মানে পথাৰ, সিফালেও পথাৰ। তো ভণ্টিৰ ভাগিনীয়েকৰ লগতে আৰু ওচৰৰে ছোৱালী এজনীৰ সৈতে আমি 3জনী আহিলোঁ ফুৰিবলৈ। এয়া দলঙলৈকে পালোঁহি, চবেই ফটো মাৰিলোঁ, ধুনীয়াকৈ ৰিলচ বনালোঁ। আহি আকৌ নামৰ মুখত বহিলোঁহি। নাম লৈ আছে, নামৰ মুখত বহিলোঁ। বহুত ভাল লাগিলে, নাম শুনি ভাল লাগে। আৰু এনেকৈ নামৰ মুখত থাকিলে মানে হৰিনাম শুনি থাকিলে আমি ক'ত মানে উঠি থাকোঁ, তেনেকুৱা নিচিনা লাগে। খুব বেছি মানে মনটো আনন্দ লাগি থাকে আৰু শুদ্ধ লাগি থাকে। তাৰপিছতে প্ৰসাদ বিতৰণ হ'ল। সকলোকে এখিলা এখিলা পাতত প্ৰসাদ সজাই দিছে, লগতে মিঠৈ দিয়া হ'ব। মিঠৈটো দিয়া হয়েই সুদিনামত। তো আমি প্ৰসাদ দি আছে ভকতে, আমি এনেকৈ বহি আছোঁ। ফাইনেলি আৰু এতিয়া প্ৰসাদখিনি সকলোকে বিদায় হৈ গ'ল, আৰু এয়া দেখাইছোঁ মই মিঠৈৰ লগতে কল আৰু কুঁহিয়াৰৰ সৈতে প্ৰসাদ। তাৰপিছত এয়া আহিলে ভোজ ভাত। ভোজ ভাত সকলোকে বিতৰণ কৰিছে ভকতসৱে। তাৰপিছতে আমিও বহিলোঁ। বহি পেলাই এয়া দেখিছে, মাছ ভাত, পাপৰ, লগতে চব্জি এখন আছিলে, জ্বলা চব্জি, কলডিল আৰু মাছৰ মূৰে সৈতে বনাইছিলে। বেটা মোৰ পৰা আঁতৰত বহিছে, তো মই তাক মাতি আছোঁ, সি নাহে। সি কৈছে মই নিজে খাম মা, আৰু সেইকাৰণে আঁতৰলৈ লৈ গৈছে। সি খাব পাৰে বাৰু, নোৱাৰা নহয়, ইমানো ভালকৈ জনা হোৱা নাই। তথাপিও খায় আৰু কেতিয়াবা নিজে, প্ৰায় মই ঘৰত থাকিলে নিজে খুৱাই দিওঁ। তাৰপিছত এয়া খাই বৈ আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বেটাই মানে বাই বাই দিছে আইতাকহঁতক। তো ঘৰলৈ যাম এতিয়া। আহি বাহিৰত পালোঁহি। খাই মেলি আজৰি হ'লোঁ, এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। যিহেতু বতৰ একদম ডাৱৰীয়া, ৰাতিটো পুৰা দবা-পিটা বৰষুণ দিছিলে, আৰু এতিয়া মানে বহুত বেছি ডাৱৰীয়া হৈ আছে, আৰু ৰাতিলৈ দিব চাগে বৰষুণ, তেনেকুৱাই লাগি আছে। তো এতিয়া ঘৰলৈ যাওঁ। আমিও ওলালোঁ, আমাৰ আগে আগে এওঁলোকো ওলালে, সকলো বিদায় মাগিলে, আৰু আমিও এতিয়া স্কুটিত ঘৰলৈ যাম। তো এয়া বেটা আৰু মানুহজন আহিছে, তো মই উঠিলোঁ। উঠি এয়া যাবলৈ ল'লোঁ। ওলাই মই ৰেডি হৈ গ'লোঁ, আৰু কালি টোপোলা কিছুমান লৈ লৈছোঁ, যিহেতু বেটা আছে তাত, আৰু তাৰ কাৰণে ঠাণ্ডা কাপোৰ ইয়াত ভৰাই লৈছোঁ। তো ভিডিঅ'টো অলপ স্কিপ নকৰিব, আৰু বহুত বেছি ধামাকা হ'বলৈ গৈ আছে। মানে পাৰ্টিত কি হ'ব, কি খুৱাব, মই আপোনালোকক দেখাইছোঁ। তো আহক। এয়া
আমি বেটেৰী গাড়ীত যাম যিহেতু সেইকাৰণে আমাৰ বা আৰু বা চব বায়ে বা এইগৰাকী নব এতিয়া আমি এইখনতে তালৈ গৈ আছোঁ চাই থাকক কি আলে মনত পৰিছিলে নি মোলে হা অকলে অকলে আছা মোক নানিলা হা কেলে ককাহঁতৰ লগত আগতীয়াকৈ আহি পেলাই নি অঁ ফাইনেলি আহি পাইছোঁহি আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাই আছোঁ এইফালে মানুহবোৰ আহিয়ে আছে বেটেৰী গাড়ী পৰা নামি তো চাই থাকক এয়া সোমাই আহিলোৱে ভণ্টিয়ে নমস্কাৰ দিছে যিহেতু জমনি কৰিছে আৰু আমি অহাৰ কাৰণে তো দেৰিকৈ আহিছোঁ যে এয়া সোমাই আহিলোঁ সোমাই আহি আমাৰ নবৌৱে ভাগিন পোৱালিটো লৈ আছে আৰু এই কাষতে নবৌৰ ল'ৰাটো এইটো তো আৰু ভিতৰলৈ সোমাই আহি দেখাইছোঁ সকলোকে চাহৰ কাৰণে নিমন্ত্ৰণ কৰিছে জেলেপি লাল চাহৰ লগত চাহ চবেই খাইছে আৰু এই দেউতাৰ লগতে সকলোৱে এইখিনিতে বহি কথা বতৰা পাতি তামোল চালি খাইছে তো ইয়াৰ খোৱাৰ পাছতে আকৌ এয়া আমাৰ ভণ্টি আহি পালেহি ভণ্টি যিহেতু বেটা স্কুল আছে সেইবাবে তাই দেৰি কৰি আহিছে আৰু এয়া সৰু ভণ্টিয়ে সকলোকে তামোল চালি দিছে আলহী অতিথিবোৰ আহিছে তাৰপিছত আমাৰ এই ভাগিন পোৱালিটোক লৈ আছে আমাৰ এইজনী বা হয় মোৰ আৰু ভাগিন পোৱালি জেঠাই হ'ব মাকে মৰমত চুমা এটা দিছে তাৰ ভাগৰ লাগিছে আৰু এইফালে আহি গ'ল খানা এয়া ভাগিনজনী মোৰ ভণ্টি ভাগিন তো সকলোৱে খানা খাই আছে এয়া খাচী মাংস লগতে মাছ পনীৰ এইটো হ'ল ডাঙৰ ভণ্টি দেউৰ আৰু লগতে এইটো ভাইটি জেঠাই ল'ৰা তো এই মোৰ ভণ্টি আহি গ'ল খানা খাই আছে চাদৰখন পৰি গৈছে দেউতাই তুলি দিছে এয়া বা এইজনীও বা আছিল এয়া নবৌ ল'ৰা তাৰপিছত ময়ো বোলো খানাটো খাই লওঁ কিমানো সকলোকে আৰু ভিডিঅ' কৰি থাকিম বোলো ময়ো খানাটো খাই লওঁ মোকো অকণ বোলো কেমেৰাটো ধৰি দিয়া বুলি ক'লোঁ তো ভাইটিয়ে কেমেৰাটো ধৰি দিলে তো মই এতিয়া খানাৰ কাৰণে প্লেট লৈ ৰেডি হৈ আছোঁ প্ৰথমতে লৈ ল'লোঁ মই কি আছিলে এইটো ৰঙালাও মানে এইটো বেচন দি ফ্ৰাই আছিলে তো ৰৈ আছোঁ মানুহ বহুত হৈ আছে তাৰপিছত জলকীয়া লৈ ল'লোঁ তাৰপিছত তিয়ঁহ লৈ ল'লোঁ জলকীয়া আৰু তিয়ঁহ মোৰ ফেভৰেট আৰু এইফালে জেলেপি আছে জেলেপি মই নাখাওঁ মিঠাই মই খুব কম খাওঁ তাৰপিছত এইফালে ভাত দিলে ভাতটো লৈ ল'লোঁ লাইনত ৰৈ আমনি লাগিছে এইফালে খাচী মাংস আছিলে মই খাচী মাংস লোৱা নাই দালি অকণমান ল'লোঁ তো চব্জি এটা আছিলে ৰঙালাও সেইটো ল'লোঁ তাৰপিছত আৰু এটা চব্জি আছিলে কিহৰ আছিলে মই পাহৰিছোঁ তো লৈ এতিয়া ফাইনেলি খানাটো মই খাই আছোঁ এয়া আমাৰ খানা পাপৰো আছিলে লগতে নবৌ মানুহজন আৰু এয়া দাদা নবৌৰ ছোৱালীজনীও আছে তো আমি কেইটাই খানাটো খাই ল'লোঁ বহুত টেষ্টি আছিলে খানাটো সকলোৱে কৈছে মাংস বহুত ধুনীয়া হৈছে আৰু মই কৈছোঁ মাছ বহুত ধুনীয়া হৈছে এইফালে আহি আমাৰ দাদা নবৌ জেঠাই মানে দুগৰাকী জেঠাই মানে ডাঙৰ জেঠাই মানে এয়া বোৱাৰী আৰু দাদা তাৰপিছত এইফালে এয়া দেখিছেনে আৰু খানাটো অলপ দেখাই দিছোঁ আপোনালোকক আৰু আমি পাছত এয়া বেটাক খোৱালোঁ বেটা সি নিজে খাওঁ ক'লে তো নিজে খাইছে টেষ্টি বুলি কৈছে মুখে চুখে লগাইছে দেউতাকে মচি কচি দিছে মই মাছটো কাষতে বাছি দিছোঁ সিও মাছ খাই খুব বেছি ভাল পায় মই অৱশ্যে মাংস খাওঁ কিন্তু সকলোখিনি মাংস নহয় চব মাংস নহয় মানে কুকুৰা মাংস ব্ৰইলাৰ মাংসহে খাওঁ অন্য মাংস নাখাওঁ তো দেউতাক তাৰ কাষতে ৰৈ আছে মই উঠি গ'লোঁ মুখ হাত ধুবলৈ ফাইনেলি আমি খানা চানা খাই ওলাই আহিলোঁ এয়াও আমাৰ জেঠাই মানে মোৰ মাৰ বায়েকৰ এয়া দুগৰাকী বোৱাৰী তো দুগৰাকী বোৱাৰী খাই মেলি আজৰি হ'লে এতিয়া যাবলৈ ওলাইছে এয়া আমাৰ সৰু নবৌ ছোৱালীজনী আৰু এইফালে ডাঙৰ নবৌৱে ল'ৰাটো লৈ আছে এয়া আকৌ মামীয়েকৰ কোলাত আমাৰ ৰিয়াঞ্চ বেটা তো এয়া ফাইনেলি আমাৰ জেঠাই দুৰ্গাগুৰি পোৱালি গ'লগৈ তো এয়া মই অকণমান ৰিয়াঞ্চ বেটাক উমলাইছোঁ এইফালে আকৌ মায়ে অকণমান নাতিনীয়েকক লৈছে মই বোলো অকণমান এইফালে দেখাই দিয়ক অকণ ভিডিঅ' কৰোঁ ল'ৰাটোক আৰু তাৰ কাপোৰ চেঞ্জ হৈ গৈছে অলৰেডি
পাছফালৰ পৰা আহি বা মাতিলেহি। এইফালে আকৌ ৰাতি ডান্স হৈছে। এয়া আমাৰ আন্ধাৰ হ'লগৈ। এয়া দুইটা, এটা ভাগিন আৰু এইফালেও ভাগিনেই হ'ব, মানে মোৰ সৰুজনী ভণ্টি বায়েকৰ ছোৱালী যেতিয়া, তাইও মোৰ ভাগিনেই। তো 3টাৰ পৰা ডান্স চলিছে। ককাকে এইফালে উমলাই আছে গোটেইকেইটা নাতিকে। ৰাতিলৈ আকৌ এবাৰ আমাৰ খানা চলিলে। তো আকৌ আপোনালোকক মই ভালকৈ দেখাই দিছোঁ কি খানা আছিলে। তিয়ঁহ আৰু জলকীয়া কৈছোৱে ফেভৰেট মোৰ। এইটো ৰঙালাও ফ্ৰাই ল'লোঁ। তাৰপিছত এইফালে আছিলে জেলেপি মই লোৱা নাই। এইফালে ভাত ল'লোঁ মই। এইফালে দালি। সময় হ'ল বাৰু, আমি ৰাতি খানাটো আকৌ 8টামান বজাত খাইছোঁ। এইটো মাংস, এইফালে পনীৰ, এইবোৰ মই নাখাওঁ। এইফালে অকণমান জ্বলা চব্জি এটা আছিলে, এইটো ল'লোঁ। তাৰপিছত আৰু এটা চব্জি আছিলে, মই এইটো নল'লোঁ। তাৰপিছত মাছ অকণমান লৈছোঁ আৰু মাছ অকণ দিলে। তো এয়া লৈ মই এতিয়া খানাটো খাই ল'মগৈ। ফাইনেলি মই টেবুলত বহি ল'লোঁ। এতিয়া ধুনীয়াকৈ খানাটো খাই ল'ম। তেখেতে সুধিছে তুমি মাংস নোখোৱা নি? তেখেত মানে কি আৰু মোৰ হাজবেণ্ডৰ লগৰে আছিল। এয়া ভণ্টি, তেওঁ মাংস খাই দেখাইছে। এয়া নবৌ ছোৱালী। এয়া মোৰ মানুহজনৰ লগৰে হয়। তো একেলগে আকৌ ভাত সাজ খালোঁ ৰাতিলৈ বুলি। টিপি পেলাই ভাত সাজ খালোঁ। এইফালে আকৌ এয়া ৰাণীমা এইফালে ভাগিনে মোক দেখিছে লাজতে। ফাইনেলি গাইজ পাৰ্টি শেষ কৰিলোঁ। এয়া দেখিছেনে, নবৌ যাবলৈ ৰেডি হৈছে, ময়ো যাবলৈ ৰেডি হৈছোঁ বেটাৰ লগত। তো গাইজ ভাবিছোঁ ব্লগটো ইয়াতে সামৰোঁ। অন্য এটা ব্লগত পুনৰ লগ পোৱা আশাৰে আজিলৈ বাই, লগতে শুভৰাত্ৰি।